Hello guys, কি খবৰ? দেখিছে এফালে গৈছিলোঁ আহি পেলাই এয়া ভাত এবাতি খাই লওঁ খাই মেলি আৰু দেৱালী ৰাতিকে ফুৰিবলৈ যাম এই দেখিছে গাহৰি বুলি কৈছে গাহৰি ক'লো আপত্তি নাই কিন্তু আজি খামেই ভাত এই দেখিছে ভাতকেইটা খাই লৈছোঁ খাই পেলাই খেল চাবলৈ যাম এই দেখিছে ভাত খাই আছোঁ কি কৈছা কি কৈছা হা তুমি কি কৈছা বাইদেউ ভণ্টি কি কৰিছা নালাগে এতিয়া বনাম এই দেখিছে মানুহজন বনোৱাত লাগি গৈছে আৰু মই বোলো চাকিখিনি ঠিক কৰি লওঁ কৰি পেলাই চাকি জ্বলাই মেলি হ'লে আৰু মই অকণমান লাগি দিম মই লাগিব নোৱাৰিলে মানুহজনে অলৰেডি বনাই মেলি আজৰি কৰিলে দেহাগুৰু তুমি কেমেৰাটো ধৰি দিয়া মই অকণমান নম কৰি লওঁ তাৰপৰা তাই কেমেৰাটো ধৰি আছে যিমান পাৰে আৰু মই আজৰি হোৱালে মানুহজনে বটি পৰি শেষি কৰিলে দেখিছে পদূলি বাটৰ পৰা দেখুৱাইছোঁ এয়া আমাৰ পৰিৱেশটো আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাই দিওঁ বুলি কেনেকুৱা লাগিছে জনাবচোন আৰু আপোনালোকেও কেনেকৈ অনুষ্ঠান কৰিছে দীপাৱলী কেনেকৈ এনজয় কৰিছে সেইখিনিও দেখুৱাব এই দেখিছে মানুহজনে ঘৰলৈ ফোন কৰি দেখুৱাই আছে আমাৰ ঘৰত এনেকৈ কৰিছে দেহা মানুহ ফূৰ্তিতে অহা যোৱা কৰি আছে অকণমান দেখুৱাই দিছোঁ আৰু অকণ ময়ো ওলাই দিছোঁ এতিয়া ৰ'বক দেই আমাৰ ভণ্টিহঁতে এই কি বুলি কয় ৰংগলী বনাইছিলে কেনেকুৱা হৈছে ক'ব দেই মই আপোনালোকক দেখুৱাই দিম এইটো দেখিছে ভণ্টিহঁতে প্ৰথমবাৰৰ কাৰণে ৰংগলী বনাইছে কেনেকুৱা হৈছে ক'বচোন দেই এজনী আৰু এজনী দুইজনী মিলি এইটো বনাইছে হেপী দেৱালী তোমাৰ আজি কেনেকুৱা লাগিছে কইনা ৰ'বা আজি তোমাৰ কেনেকুৱা লাগিছে কইনা পলালে সকলোকে দেৱালী শুভেচ্ছা থাকিল দেৱালী দিনটো সকলোৱে যাতে ভালে কুশলে পাৰ কৰে হেপী দেৱালী দেহা দিছে নাই বয় সেইকাৰণে মাহীয়েকে ফুলজাৰিডাল লৈ পেলাই শিকাবলৈ গৈছে দিছে নে কেনেকুৱা হয় চা দেহা এইফালে এতিয়া কি জ্বলাইছা হা কি জ্বলাইছা তোমাৰ কিন্তু হাঁহিটো ধুনীয়া লাগিছে দেই দেৱালী বুলি আজি দেখিছেনে কি দেখিছে ৰুটি আৰু চিম্পুলকৈ দাইল এই দেখিছা আমাৰ ইয়াত দেহাই খাবলৈ লৈছে অলিছা কি খাইছা আৰু কি মিছা কথা মোবাইলটোলৈ চাই কোৱা কি খাইছা হয় নি দেৱালী বুলি ফটো দুকপি মাৰি আজিলৈ সামৰিলোঁ।